ফুলকুমাৰী গাঁৱৰ সুশীল চৰকাৰ অখিল চৰকাৰ তেওঁলোকৰ দুই ভাইৰে মানে মই আধা ঘণ্টা 40 মিনিটমান আগত খবৰ পালোঁ এনেকৈ জুই লগাটো মানে গোহালিঘৰত তেওঁলোকে আচলতে আমাৰ গাঁৱত কি হয় গোহালিঘৰত মহ খেদোৱাৰ কাৰণে জুই দিয়া হয় তেনেকৈ তাৰে পৰা লাগি গ'ল আচলতে ইয়াতে এটা অনুষ্ঠান চলি আছিলে চবেই তাতে আছিলে ঠিক তেনেকৈ মানে জুইটো লাগি গ'ল মই অনুষ্ঠানৰ পৰা এজন মানুহে মোক ফোন কৰিলে মই লগে লগে ফায়াৰ ব্ৰিগেডত কৈ দিয়াৰ লগে লগে তেওঁলোকে আহিলে যদিও বহুতখিনি ক্ষতি হৈ গ'ল গৰু 4-5জনী গৰু ক্ষতি হ'ল প্ৰায় 3-4টা ঘৰ ক্ষতি হ'ল এনেকুৱা বহুতখিনি ক্ষতি ইতিমধ্যে হৈছে কিন্তু এতিয়া মোটামুটি জুইটো গাঁৱৰ মানুহে যথেষ্ট চেষ্টা কৰিব জুইটো নমাইছে এতিয়া চাওক কিমান দূৰ কি কৰিব পাৰি এইখিনি এতিয়া লাগি আছে ভেটেৰিনাৰীক ইতিমধ্যে ফোন কৰা হৈছে গৰু ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকো আহি আছে আনুমানিক কিমান টকাৰ ক্ষতি হৈছে ধৰক এটা ঘৰ বুলি কোৱাৰ লগে লগে 10-12 লাখ টকা আল্টিমেট হৈয়ে যায় তাতে দুজন ভাই ককা ইয়াতে থাকে তেওঁলোকৰ সা সম্পত্তি আছে গৰু আছে বিভিন্ন কাৰণত 10-12 লাখ টকা মানে ক্ষয়ক্ষতি হৈ যায় এইটো আচলতে সুশীল চৰকাৰ আৰু অখিল চৰকাৰ নামৰ মানুহজন সুশীল চৰকাৰক গোৱালিৰ পৰা লগা বুলি গম পোৱা গৈছে যেনেকৈ মহ খেদিবৰ কাৰণে জুই ধৰায় তাৰ পৰাই জুইটো উদ্ভাৱন হোৱা বুলি এটা অনুমানিক হয় এইটো ঘটনা সংঘটিত হৈছে মোটামুটি 5:30-5:30 সময়ত বুলি তেওঁলোকে আমাক জানিবলৈ দিছে গতিকে আজি 4-5জনী গাই গৰু ইয়াত আজি জুইত জ্বলিছে তো এইটোৱে কথা আৰু বাকী এতিয়া অগ্নি নিৰ্বাপক বাহিনীৰ পৰা 2খন গাড়ী ইয়াত আহিছে গাড়ীয়ে জুই নুমাবলৈ সক্ষম হৈ আছে এতিয়া জুই প্ৰায় নুমিছে আৰু বানবাৰী থানাৰ পৰা ইয়াত উপস্থিত